Hello everyone, good morning. Welcome back to another new farming video guys. এফালে চাওক আলু ৰুইছিলোঁ ইয়াতে হয়তো আগৰ ভিডিঅ'ত দেখাইছোঁ বা দেখুৱা নাই মনত নাই ভালকৈ এইফালে চাওক আলু ৰোৱা হৈছে ইয়াতে হৈছে আৰু প্ৰায় 1-1.5 মাহত হৈ যাব বাকী এফালে আছে ফাৰ্ম এফালে আছে নতুন ফাৰ্ম এখন আছে পুৰণা ফাৰ্মখন যেহেতু সকলোৱে জানাই আৰু যোনবিলাকে নাজানে সিহঁতক দেখাই দিছোঁ আৰু বাকী এফালে চাওক ব্ৰডিং হেৰি কৰি দিলোঁ ইহঁতক যোনটো ব্ৰডিং এৰিয়া আছিলে এক ছেকেণ্ড দেখাই দিছোঁ বাৰু এই দুটা আছিলে চাওক ব্ৰডিং ইয়াতে থৈ দিছিলোঁ চ' ইহঁতৰ আজি বয়স হৈছে ইহঁতৰ 28 দিন মানে 27 তাৰিখে আনিছিলোঁ আজি হৈছে প্ৰায় 25 নে 26 তাৰিখ চ' আজি প্ৰায় 28 দিন হৈছে আৰু ইহঁতৰ আনা তো এইফালে চাওক ব্ৰডিং ইহঁতৰ ব্ৰডিঙৰ পৰা উলিওৱা প্ৰায় 4-5 দিন হ'ল চ' 4-5 দিনত এইফালে চাওক কেনেকৈ ৰাখিছোঁ বৰ্তমান দেখাই দিছোঁ আপোনালোকক এক ছেকেণ্ড এইকেইটা চাওক চ' এনেকৈ ৰখা হৈছে ড্ৰিংকাৰ ফিডাৰ দুটা দিয়া আছে বাৰু অলপ বঢ়াই দিব লাগিব তিনিটা কৰি দিম বাকী তলত ইফালে চাওক ভুচি পাৰি দিছোঁ মানে কাপোৰৰ ওপৰত ভুচি এনেকৈ দি দিছোঁ এইকেইটা চাওক আৰু এনেকৈ লাইটকেইটা দি দিছোঁ আজি অলপমান মানে ঠাণ্ডা আছিলে চ' আজি এতিয়ালৈকে লাইটটো অফ কৰা নাই আজি টাইম বৰ্তমান হৈছে এতিয়া প্ৰায় 10:30-11টা বাজি গ'ল চ' প্ৰায় 11টা বাজিছে কিন্তু ইহঁতৰ লাইটকেইটা অফ কৰি দিয়া নাই কিয় আজি অলপ বতৰটো অলপ ঠাণ্ডা আছিলে যোৱাকালিতকৈ চ' সেইকাৰণে বৰ্তমান লাইট অফ কৰি দিয়া নাই কৰিম আৰু এতিয়া প্ৰায় 11:30 মানত কৰি দিম বাকী এইফালে চাওক ব্ৰডিঙৰ পৰা উলিয়াই কেনে সিহঁতক এনেকৈ ৰাখিছোঁ ডাইৰেক্টকৈ উলিয়াই দিব পাৰোঁ কিন্তু ডাইৰেক্টকৈ উলিয়াই দিয়া নাই কিয় ডাইৰেক্টকৈ উলিয়াই দিলে এতিয়া মানে আৰু লাইট বেছিকৈ দিব লাগিব তাৰপিছত ঠাণ্ডা পাব অলপমান চ' সেইবাবে অলপ ডাঙৰ হওক দেন ইহঁতক গোটেই ৰুমটো দি দিম আৰু চ' এতিয়া চাওঁ আজি কিমানো ৱেইট আহিছে ময়ো ৱেইট কৰা নাই এতিয়ালৈকে কিমান ৱেইট আহিছে সিহঁতৰ ময়ো ভালকৈ গম পোৱা নাই চ' আজি ৱেইট কৰোঁ এইফালে আছে ৱেইট কৰা মেচিন এইফালে চাওক এইটো আছে ৱেইট কৰা মেচিন চ' ইহঁতক চাওঁ জুখি চাওঁ কিমান ৱেইট আহিছে কি কথা সকলোখিনি গম পাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কিমান ৱেইট আহিছে 28 দিনত বিশেষকৈ প্ৰায় 1 মাহে ধৰক আৰু চ' 28 দিনত কিমান ৱেইট আহিছে কি কথা সকলোখিনি গম পাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ফাৰ্মিং ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ বলক এতিয়া ৱেইট কৰোঁ ফাৰ্ষ্টে এইখনত পলিথিনত ভৰাই কৰিম আৰু উপায় নাই নহ'লে কেনেকৈ কৰিব চ' পলিথিনত এইটোতো ওজন নাই বাৰু চ' পলিথিনত ভৰাই কেনে সিহঁতৰ ৱেইটটো কৰোঁ আপোনালোককো দেখাই আছোঁ মানে এভাৰেজ ৱেইট এটা উলিয়াম আৰু 3-4টা জুখিম তাৰপিছত যোনটো মানে এটা এভাৰেজ ৱেইট ৰখাই দিম আৰু চ' বলক অকলে আছোঁ অলপমান হেৰি হ'ব মানে ৱেইটটো কৰাত অলপ মুস্কিল হ'ব চ' বলক দেখাই আছোঁ অকলে চাওক এটা ভৰাই থৈছোঁ এইটো চাওক এইটো চ' ইয়াৰ ৱেইট আহিছে 175 মানে যোনটো প্লাষ্টিকৰ যোনটো এইটো পলিথিনটোৰ ৱেইটটো যদি মাইনাছ কৰি দিওঁ 170 ধৰক আৰু এইফালে চাওক 170 ধৰক চ' এইটো 170 আৰু দুটামান জোখোঁ তাৰপিছত বস্তুটো গম পোৱা যাব চ' এইটো 175 ওলাইছে চ' বাকীকেইটা এনেকুৱাই ওলাব লাগে চ' এইফালে চাওক গাইছ এইটো চাওক এইটো ৱেইট একেই গাইছ 175 মানে 170 এইটো একেই ৱেইট ওলাইছে এইটো অলপমান বেছি ওলাইছে এইটো চাওক 215 এইটো মানে প্ৰায় 210 গ্ৰাম ধৰক আৰু এইটো চাওক 215 ওলাইছে 5 গ্ৰাম পলিথিনটো মেনেজ কৰি দিলে 210 গ্ৰামে ওলায় আৰু চ' তেনেকুৱাই ৱেইটটো এইটো এৰি দিওঁ বাৰু চ' চালে যিহেতু প্ৰায় ইহঁতৰ ৱেইট 170 প্লাছেই আছে 170 180 200 এটা 210 ওলালে 3টা জুখিলোঁ চ' তেনেকুৱা আৰু প্ৰায় 200 এভাৰেজ ধৰিছে দিয়ক আৰু ইফালেও নহয় সিফালেও নহয় 190 পৰা 200 এইটো ভিতৰতে আছে ধুনীয়াকৈ আৰু ঠিকে আছে ৱেইটটো এতিয়া ফাৰ্ষ্ট মাহটো যোৱাৰ পিছতহে অলপ ভালকৈ ৱেইটটো গ্ৰ' হ'ব কাৰণ প্ৰথম মাহটোৱে অলপমান দিগদাৰ ৱেইটটো আনিবলৈ তাৰে পিছত ধুনীয়াকৈ আহি যায় আৰু সেইটো টেনশ্যন নাই 2 মাহত 800-900 পাই যায় চ' এতিয়া দেখিলাই যিহেতু ৱেইটটো কিমান আহিছে কি কথা আৰু বহুতে যিহেতু সুধি আছিলে কিমান ওজন আহে কি আহে তাৰপিছত আৰু দানা এতিয়ালৈকে প্ৰায় 40 কেজিমান খালে ইহঁতে 100 মুৰ্গীয়ে 1 মাহত 40 কেজিমান দানা খাই দিলে চ' সেয়াই আৰু দানাটো খাবই আৰু প্ৰায় 3 বেগ লাগিব হয় আৰু প্ৰায় 2 বেগ বা 2.5 বেগ লাগিব আৰু প্ৰায় আৰু 130 কেজিমান লাগিব দানা সিহঁতক তাৰে পিছত ধুনীয়া সিহঁতৰ বেচিব পৰা হৈ যাব আৰু বাকী ব্ৰডিঙৰ পৰা যিহেতু উলিয়ালোঁ সিহঁতক ব্ৰডিঙৰ পৰা উলিওৱা ভিডিঅ' নিদিলোঁ আৰু বাকী এতিয়া মেডিচিন সিহঁতক সেয়াই মেডিচিন আকৌ তেনেকুৱা নাই ৰাতিপুৱা দি আছোঁ মাল্টিভিটামিন তাৰপিছত সন্ধিয়া কেতিয়াবা মানে 3 দিন বা 4 দিন অষ্টভেট দি আছোঁ নেক্সট 3 দিন লিভাৰ দি আছোঁ চ' তেনেকুৱা কৰিছোঁ বস্তুটো
ডেইলি তেনেকুৱা চিষ্টেম হৈ আছে। ৰাতিপুৱা মাল্টিভিটামিন, 3 দিন লিভাৰ টনিক সন্ধিয়া, আৰু 4 দিন অষ্টভেট তেনেকুৱা দিছোঁ, যাতে কেলছিয়াম আৰু লিভাৰ দুইটা মেইনটেইন হৈ থাকে। ত' তেতিয়া একো প্ৰব্লেম নাই। আৰু বহুতো এটা প্ৰব্লেম হৈ থাকে খুটি বেমাৰটো, সেইটো কেনেকৈ ভাল কৰিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, সেইখিনি বাৰু মই বেলেগ এটা ভিডিঅ'ত ক'ম আপোনালোকক। চ' বেলেগ এটা ভিডিঅ'ত ধুনীয়াকৈ কৈ দিম, আজি নকওঁ আৰু। বাকী ইমান দীঘল ভিডিঅ' বনাই নাথাকোঁ, শ্বৰ্টকৈ বনাই থাকিম। বাকী সেয়াই আৰু এতিয়া সিহঁতক তেনেকৈ থৈ দিছোঁ। আৰু ডেইলি B904 স্প্ৰে মাৰোঁ। এইটো চাওক, B904 ডেইলি স্প্ৰে মাৰোঁ সিহঁতক, যাতে বীজাণুটো নাথাকে ভিতৰত, অলপ যাতে বেমাৰ নহয়। চ' সেয়াই আৰু। বাকী আজিলৈ ইমানেই আছিলে। ৱেইটটো কিমান আহিলে আপোনালোকে নিশ্চয় গম পালেই। চ' আশা কৰোঁ গম পালে ভালকৈ কিমান ৱেইট আহে, কি কথা। বাকী আজিলৈ ইমানেই আছিলে। লগ পাইছোঁ নেক্সট ভিডিঅ'ত এটা বেলেগ টপিকৰ সৈতে। তেতিয়ালৈকে বাই বাই গাইজ, ছাবস্ক্ৰাইব কৰিব চেনেলটো। বাই বাই।